हेलो फ्रेंड्स गुड इवनिंग সকলোৰে কি খবৰ আশা কৰো সকলোৰে ভালে আছে আৰু ময়ো ভালে আছো সো फ्रेंड्स আজি আমি যাব লাইছো গুৱাহাটী মই যাম ভন্টি যাব আৰু দেউতাই যাব লগত মানে মোৰ DHS ৰ এক্সাম আছে কালি 22 তাৰিখ কালি মোৰ DHS সো আজি আমি ৰাতিপুৱা যোৱাৰ কথা আছিল বাট আমি ৰাতিপুৱা যাব নোৱাৰিলো মানে ৰাতিপুৱা ট্ৰেইনখন বহুতেই ভিৰ আছিল সেই কাৰণে ৰাতিপুৱা ট্ৰেইনখন আমি কেনসেল কৰি দিলো এতিয়া ৰাতি এটা ট্ৰেইন আছে চাও আমি ট্ৰেইন ষ্টেচনলৈকে যাও আৰু কি হয় না হয় মানে ট্ৰেইন বহুতে ভিৰ আছিল আৰু এনেকুৱা হৈছে মানে বাস নোপোৱা হৈ গৈছে এনেকুৱা সো চাও তথাপি দেউতা টিকেট কাউণ্টাৰত ফোন কৰিলে বাইছে যদি আমি ৰাতি ট্ৰেইনখন নাপাও তেনেহলে আমি বাছেৰে যামগৈ সো নাজানো তেনে লগত থাকো আমি যদি স্টেশন যাও স্টেশনত লগ পাই আছো আৰু যদি বাজেৰে যাও তেনেহলে বাজ স্টেশনত লগ পাই আছো লগত থাকো সো फ्रेंड्स ফাইনালি আমি ট্ৰেইন ষ্টেচন আহি পালো আৰু ইয়াত বহুত মানুহ আছে চাওক আৰু সবৰ নেকি কালি DHS ৰ এক্সাম আছে সো সেই কাৰণে চাগে ৰাতিপুৱা ট্ৰেইনখন ইমান ভিৰ আছিল কাৰণ টাইমটো এদিনে প্লাইছে সবৰে সেই কাৰণে চাগে আৰু অলপ পিছত ট্ৰেইনখন আহিব সো फ्रेंड्स আমি তো ট্ৰেইনত উঠি পৰিছো আৰু ধুনীয়াকৈ বহিও লৈছো এতিয়া তো ট্ৰেইনখন ইমান এটা ভিৰ নাই কিন্তু প্ৰবলেমটো হৈছে আমি এইখন ট্ৰেইনে যাব নোৱাৰিম ব্লেক ষ্টেচনত নামি আকৌ ব্লেক ট্ৰেইন ধৰিব লাগিব তো এতিয়া আমি ট্ৰেইনৰ পৰা নামিলো আৰু ট্ৰেইনৰ পৰা নামাৰ পিছত মানুহ চাওক না গাইস এবাৰ মানুহ চাওক চাৰিও পিনে মানুহ হৈছে এতিয়া আছো আমি নিউ বঙাইগাঁও ষ্টেচনত আৰু ইয়াৰ পৰাই আমি গুৱাহাটী ট্ৰেইন ধৰিব লাগিব আৰু ট্ৰেইনৰ কাৰণে আমি ওয়েট কৰি আছো তো ফাইনালি আমি আহি পাই গলো গুৱাহাটী আৰু চাওক এই প্লেটফৰ্মটো ইমান ধুনীয়াকৈ সজাই ৰাখিছে মোক চাইতো মানে বহুত ভাল লাগিছে সো মই এইটো কিহৰ বা মতে মই ক'ব নোৱাৰিলো ভালকে সো ফটো কেইখন দি দিম আপোনালোকে জানিলে মোক কমেন্ট কৰি জনাবচোন মোৰ অৱস্থা চাও মানুহ হেৰাই গলে যেনেকৈ অৱস্থা হয় মোৰ ঠিক তেনেকৈ অৱস্থা হৈছে চাও তো এতিয়া ইয়াৰ পৰা অটোলৈ আমি ৰুমত যাম আৰু সোনকালে ৰুমত যাওঁ কাৰণ কালি যেহেতু মোৰ এক্সাম আছে সো ভিডিওটো আৰু দীঘল নকৰো যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে তেনেহলে প্লিজ এটা লাইক কৰি দিব কমেন্ট কৰি জনাব আপোনালোকৰ কেনে লাগিল তেনেহলে আজিৰ ইমানে সামৰিছো বাই বাই